দাঁতকেইটা থাকিলে এই পিছ নহয় এটা গোটা খায়ো খালো হয় দাঁতকেইটা নহয় মোৰ ডাঙৰ কথা হৈছে এই বিচৰা কৈ মোৰ বা আহিলে ঐ মই পঢ়ি আছো কি দিম এইটো কি দিম তো দি মোক এইটো খাও এক পেক হেতে এইটো থৈছো তইও বৰ বেছি একে মতা মানুহ নিচিনা কৰিব লাগি যাৱে তেৰিকা ফল আরে বাপ বেয়া খালো আজি 1 তাৰিখ বুলি আজি 1 তাৰিখত নে এনেকুৱা হ'ব পাৰি না ঘৰত শান্তি নাই বুঢ়ীৰ কাৰণে তাই থাকে গণেশগুৰিত মই থাকো মঙ্গলেত কি খেমটা গম পাব মই মাল খাবা এনেও আজি অলপ বেছিকে খাই দিছো 1 তাৰিখ বুলি ইমান অশান্তি আজি লগৰ গিলাকে ইমান ফুৰ্তি কৰিছে মই মৰি আছো এনকে কিন্তু কাইটো তাৰ ঘৰত মোৰ ৰিপুটেশ্যনৰ কথা আছে মই মাল খোৱা নাই তাতে তেলহে গ'ল নে প্লাগটোহে বেয়া হ'ল টেম্পু ক'ত মৰা যায় ক'ত মৰা যায় তই সিদিনাখনত তই মোক দেখা পাই পলাইছা ধান কাট বজাওঁতে তেৰিকা ভাই মই একেলগে পঢ়া নাছিলো পঢ়িছিলো পিছে তোক মই কিমান এই ক শ্ৰেণীত পঢ়াৰ পৰা আমি যে বস্তা পাৰি যে পঢ়িছিলো এনেকুৱাই বহুত দিনৰ মই পইচা বৃদ্ধি উঠা তই কিবা খাইছা নেকি আহিছে নহয় হেৰি একটা লগৰ চলি আকৌ কিয় সেনেকুৱা কৰা আমি তাৰমানে হেৰি এই আমি গুৱাহাটীত থকা কথা নহয় গুৱাহাটীত তাৰমানে পাৰফিউম গিলাক তাৰমানে এলকহলিকৰ নিচিনা তাৰমানে এলকহলি মানে বুজি নাপাওঁ গাঁৱলীয়া ভূত তই বুজি নাপাওঁ সেইবিলাক আমাৰ এলকহলি শব্দটো বুজি পাওঁ আমি একেলগে পঢ়া নাছিলো মই কিমান স্মাৰ্ট আছিলো তই কিমান গাধা আছিলি নকবি একদম কিবা মদ খোৱা মানুহ বিলাকক এলকহলিক বুলি নকয় নে মদ খোৱা নহয় আমাৰ তাৰমানে গুৱাহাটী পাৰফিউম বিলাক তাৰমানে এলকহলিকৰ নিচিনা তাৰমানে মদৰ নিচিনা সেনেকুৱাই আমি দামী মানুহ বিলাকে পাৰ্টিত খেলিছি আৰু মদো গোন্ধাই কিবা এতিয়া ধুনীয়া গোন্ধাই মোৰ চেণ্টটো যদি চেগৰা শুনি হৈ যাব এই মোক লাগি এটা চাইনা বাইকিয়া ক'ত মোৰ আজিকালি কোনো নাই নহয় হয় নেকি এই লিপিকা যি আছিল লিপিকাই মাৰি দিলা গুৰি মোক মাৰবো তই গাঁৱলীয়া ভূত কিয় নামাৰবো ভাই টাউনত থাকিব লাগিব আমাৰ নিচিনা তই তাৰমানে ইনচাল কৰাটো আজিকালি নাপাহেলি আৰু কথা নহয় ভাই এই মানুহ আহিছে খুন্দিয়ে মাৰবো এই গাড়ী আহিছে যাবা দি যাক মানে মেন নহয় কি তাৰমানে এই লিপিকাই লাখ মাৰি দিলা কিহৰ কাৰণে লাখ মাৰিলে গম পাইছা নাই আমাৰ ঘৰৰ কাহিনীটো গম পালা মই গোটেই খুলি ভাঙি পেলাই কৈ দিলো ঘৰৰ কাহিনীটো তাৰমানে চিয়া ভাল পালি ঘৰৰ কাহিনী ক'ব নালাগে অলপ তোৰ নিচিনা লেভেলত থাকিব লাগে মোক গুৱাহাটীত নাইকিয়া এই বুঢ়া বুঢ়ী মই সংসাৰখনত মই একদম থাক পাইছে নহয় গাঁৱত থকাতকে গুৱাহাটীত তই কাৰোবাৰ ঘৰ সাৰি থাক তই গাঁৱত আহিলি পুৰা লেভেলত আহিবি গুৱাহাটীত চাকৰি কৰে বুলি ভাবোৱে ভাই সঁচাই তই এতিয়া মই গাঁৱত ফুৰি থাকো তামাম ঘূৰি যায় ছোৱালীবিলাক পগলা হৈ থাকে মোৰ কাৰণে মই পাত্তা নেদো কাৰণেহে এতিয়া পাৰ্টিৰ লগৰ ছোৱালী তোৰ আছে না গুৱাহাটী আছে বহুত আছে আমি এটা কাম কৰিম দে মোক এবাৰ তই গুৱাহাটীত লৈ যাবি তই মইতো একেলগে কিমান পঢ়িছিলো হয়নে মনত পৰে নে এই বাৰান্দাত পঢ়া কাষত পঢ়া মইতো পঢ়া নাই সি যদি পঢ়ি আছে ইয়াক মই আজি শাস্তি কৰি যায় এই বিচৰা কৈ মোৰ বা আহিলে ঐ মই পঢ়ি আছো মই আজি কিন্তু পঢ়া নাই দে তোমাৰ গাড়ী পাব নেকি বহি পঢ়ি উঠি কেইটা ডাঙৰ মানুহ হৈছে হয়ো ভাত খাই উঠিহে ডাঙৰ মানুহ হৈছে পণ্ডিত তই কিমান পঢ়া পাক দিয়ে পানী এক বটল লৈ গৈ আছে মই খাব লাগে ৰ পিছে ঋষি বৰ পঢ়িব পাৰে ইয়াৰ বহুত মুচৰ দি আছো ৰবা খানা সি বহিবা খুজিলি এটা পেণ্টটো দিম তাৰপিছত তাবিলা চাপিলা সেয়া ফুটা যা আলু দে আইছা দোষ কি চিন্তা কৰি আছা তই
তেৰিকা তই কি চিন্তা কৰিছা কৰ কি হ'লে লৈ যাৱ তই একো নাই এই মনত পৰিছে না অ। দে, একো নাই বাৰু আজি 1 জানুৱাৰী একেলগে খাম আমি গাঁও চলি আমি ক'তো নুঘূৰো ধুনীয়াকে কাৰণ হেলমেট নিপিন্ধাকে যদি তই বাইক চলা তোৰ বাইক নাইয়ে বাৰু নে লৈছা নেকি বাইক লৈছো নহয় মই লৈছা হিমালয় আন এই জানো কবই নোৱাৰ তই এই কি ক চিউদা ক'ত কৰি আছে তই একো নাই বাৰু এই তোৰ গাড়ীতে আমি ঘূৰিম বাৰু কিন্তু এতিয়া তাৰমানে অসমত এনেকুৱা হৈ আছে একে ঠায়ে ঠায়ে পুলিচ তাৰমানে ধৰি ফেলেগি তাৰমানে তই যদি 50 টকা কিবাকে তেল ভৰাইছা হেলমেট নোহোৱাৰ কাৰণে তই 500 টকা ভৰি ফেলেগি আহিব পাৰা গতিকে হেলমেটটো লাগব গতিকে হেলমেট পিন্ধি ফেলেগি সেই ওপৰত জপুত টপুৰ হৈ মৰাতকে আমি এটা কাম কৰো এই ঘৰতে পাৰ্টিটো কৰি দিওঁ গম পাইছা নাই এই এতিয়া মিলি মাইক আনবা লাগে বুজে বৰে ফেলেগি চিয়াকৰ ঘৰত আহিছি মাংস লগত মাংস বিয়াক খুৱাই আমাৰ মাইটো যি বিয়াক খুৱাই মোৰ নিজৰ মায়ে ক'ব লাগে বেয়া লাগে বাৰু নতুন বছৰ আমাৰ চিন্তা থাকে নতুন হ'ব লাগে আপগ্ৰেড হ'ব লাগে আমাৰ ঘৰখন হয়নে নহয় বুঢ়ীয়ে লাগিলে যদি জিন্স পেণ্ট পিন্ধে মই জিন্স পেণ্টো পিন্ধাম এই ৰিচি এই বঢ়িয়া আজিকালি মডাৰ্ণ তই উঠ তই গুৱাহাটীত যাবি তই চলাবি নেকি? গুৱাহাটীত যাবি এনেকুৱা খাতা আমি ছোৱালীরা ঘূৰি থাকে তই ফিৰে হৈ যাবি দেখা পালে পাত্তা দে কিমান ছোৱালীয়ে মোক এতিয়া বহুত ছোৱালী পাত্তা দে মই পাত্তা নাৰো এই কিন্তু আকৌ তই যি ভাল তোৰ মনটো একেলগে পঢ়া চলি না আমি তই তোৰ মনটো ভাল কিন্তু যিগিলাকৰ মন বেয়া আকৌ সেইগিলাক ছোৱালীকে ৰেপ কৰি দে সেই বস্তুটো বেয়া তই এতিয়া সিদিনাখনে মই থানাৰ এটা লগ পাইছে তই মোক মাত দিয়া নাই মোৰ বেয়া একো নাই, তই বেয়া নাপাবি। মোৰ বেয়া লাগছি ভাই তই মই একেলগে পঢ়া চলি বেয়া লাগছি মোৰ বেয়া লাগছি তই এতিয়া মোক লগ তই উঠ তোমাৰ আমি যাওঁ আমি মেইন এই পেলে মাৰি হৈ ফিফটি তই এলি যে এলকহলিক হৈ আছা গোটেই পাৰফিউমৰ গোন্ধ তই ভাত দে আকৌ মাতি দো দাঁতকেইটা থাকিলি এই পিছ নহয় এটা গোটা খায়ো খালো হয় দাঁতকেইটা নহয় মোৰ ডাঙৰ কথা হৈছে ৰাম না গৈছিলো ৰ এই নহয় আউটসাইড কিয় ঐ তোৰ নাম মানে কি এতিয়া এই বুঢ়ীক মাত সেই বুঢ়ী কিয় কৈছ ঐ কি বুলি ক'বা মোৰ মায়ে তোৰ অলপমান সন্মান নকৰে একেলগে পঢ়া চলি কি বুলি ক'ম পিছে বুঢ়া হ'ল বুলিয়ে বুঢ়ী হ'ব আহিলো মই আজি 1 জানুৱাৰী নহয় একো নাই হেৰি কি বুলি ক'ম মোৰ ভৰি লাগে নহয় মাতিব লাগে তই মাতচোন বুঢ়ী মাত নাই মাই বুলি মাত তোৰ মাই মানে মোৰ মাই মানে তোৰ মাই গম পাইছা নাই হয় ঐ মাই তই মাতা বুলি ভাবই মই মাতটো বেলেগ কৰি দিছো বঢ়িয়া লাগছে ঘূৰাব নিচা লাগছে দেই চান কানো দূৰ হৈ নাযাবা সোণৰ বাঁহী গৰাই দিম ঘৰতে বজাবা এই বুঢ়ী ইয়াতে বহি আছে বুঢ়ী নহয় মাই অ ডাঙৰ মাই মানে তোৰ মাই ডাঙৰ মাই বিগ ডাঙৰ মাই মাল খাই বহি আছে মাল খাইছে অ মাই ঐ কি কৈছ তই এইগিলা চালা মুড লৈ আছ তই এইগিলা তাকো কি 8 PM এইটো 8টা বজাত খোৱা বস্তু তই এতিয়া কেইটা বজাত খাইছা সেইটাই নকো কিয় লগা হলে এই তই এইগিলা এতিয়া কোনে আনছে এইটো থাকি দি লাভ নাই এইটো জোঁৱাইৰ কাৰবাৰ ক'ত আছে জোঁৱাইক মা জয় ককে মই ক'বা নোৱাৰো কিয় ক'ব নোৱাৰিলে হ'ব এই তই ইমান দপদপাই নেথেবি মোক হাই এইটো বেয়া বস্তু তই কিয় বেয়া বস্তুটো খাইছা এইটো বেয়া বস্তু নহয় কিন্তু এই ঋষি তই কম বস্তু নহয় বেয়া বস্তু নহয় এইটো মোক এইটো কি কৰে ইহঁতে এইটো থৈছো তইও বৰ বেছি একে মতা মানুহ নিচিনা কৰিব লাগি যাৱে আজি 1 জানুৱাৰী হ'ব পাৰে এইটো লিকিৰা মানুহে খোৱা বস্তু তই আহিব লাগি এটা হেৰি কৰি জীয়াৰ ঘৰত তাৰমানে এই মুখা কৰিব লাগি আহিছা তই বুঢ়া মৰিলেও মৰ লেকিয়া মৰিলেও মৰ চিয়া তিৰি গিলাকে এইগিলা নাখায় চিয়া তিৰিও খাইছ বে সমান টাউনত চিয়াৰিকে খাই দিম এইটো বহুত ধুনীয়া বস্তু এইটো এই চিয়া তিৰিয়ে চিয়া মানুহ আৰু লিকিৰা মানুহ সমান নেকি চব সমান এই ইঠি মৰাই মোক
এই জহনী জয় ঠিকে কৈছি আজিকালি চিয়ালিকিয়াই চবে খায়, খায় চবে চবে খায় খায়। হে টাউনততো চবে খায় চবে খায় যে গাঁৱলীয়াটো খোৱা বস্তুৱে নাপায় খাব লাগে। হে এই লিচি উঠাই একো নাজানে হেই মইহে একো নাজানো বোলো এই কি কথা ক'লা? এই গাঁৱলীয়া ফুড একেবাৰে জহা মুখ অ মানে তহঁতে মোৰ মাথাটো খালি খোৱা নাই লাগিয়ে আছে তোমাৰ লিকিয়া তিৰি চিয়া এইবিলাক পাৰ্থক্য বহুত আছে গম পাইছা নাই আৰু আজি 1 জানুৱাৰী বুলি ফেলে তই খাব লাগে বুলি ফেলে ক'ৰবাত লেখাই আছে নেকি অ, 1 জানুৱাৰী কিয় নহ'ব চব খায় চবে খায় 1 জানুৱাৰীত চবে হা? চবে বহুত খায়। চবে খায় ঐ 1 জানুৱাৰী কেলেণ্ডাৰ খানে সলনি হৈছে গম পাইছা নাই কেলেণ্ডাৰ খানে সলনি হৈছে কিন্তু এই কালি সূৰ্যটো ৰঙা ৰঙা সূৰ্যটো এই পশ্চিমৰ ডিগ্ৰী পৰা নলয় আকৌ পূবৰ বস্তুটো আকৌ পূবৰ ডিগ্ৰী আকৌ নাখায় গম পাইছা নাই আৰু এই পোহৰটো যি ৰঙা ৰঙাকে আহে সেইটো আকৌ সেউজীয়া হৈ পেলাই কি নাহে কি উল্টা পুল্টা কথা ক'বা আহা মোৰ আগত মই চবে এটা খায়। কথা কওঁ ৰ চবে যদি মদৰ মই নিজে দেখা পোৱা কথা মদৰ হেৰিয়ে গিলাচে এনেকে ল'ব লৈ পেলাই তিতিও খাই মুটিও খায় চবে খায় কোনে টুটু মুটু অ, টুটু মুটু খালা বুলি তই খাবি নেকি এতিয়া খাবাই লাগব সি মাৰিলে মই সৰি থাকিম নেকি চাই থাকিম নেকি মই মাৰিব লাগব এই তহঁত পগলা হৈছা বছৰৰ মূৰত একদিনে 1 জানুৱাৰী আহে এক সেইকাৰণে জানুৱাৰী, অ। চবে খায় সদায় নাহে নহয় এই তেৰিকা ইহে দুটাই একদম এই, তোৰ বুঢ়ীয়ে মই খাম চৰি ডাঙৰ মায়ে মই খাম এইটো নে অ তই মই খাম এইটো এই চুপ মদ খাৱা বিলাকে খাই নাখাৱাই নাখায় এই দুনিয়াত ভদ্ৰপুৰুষ থকা বুলি ফেলে মই ক'বা যাওঁ নাই এইটো থৌ টানা ধোঁৱা কৰি থাকিব নালাগে এইটো খাৱাৰো ভাগ আছে এইটো আগতে ঔষধ হিচাপে মানুহ বিলাকে ব্যৱহাৰ কৰিছিল আমি তাৰমানে নিচা বুলি ফেলে কি ব্যৱহাৰ কৰিছো আৰু 1 জানুৱাৰী হ'ল বুলিয়ে যি মদ খাব লাগব সেইটো কথা নহয় মই কিমান দুখ পাইছো তই নিজে চিন্তা কৰচোন ঘৰখনত এতিয়া মাংস নাই একো নাই হাহাকাৰ বুঢ়াই একেবাৰে গেলামত মুখা খাই আহি পেলাই কি পৰি আছে সৰু জীয়াৰে এটা আছে ঘৰত হয় না মই এতিয়া ইয়াক কুকুৰক লৈ পেলাই কি আহিব লগা হৈছে সেইটো তই চিন্তা কৰচোন আৰু ইমান বয়স হ'ল আহি পেলাই কি হৰিৰ নাম ল'ব লাগে এতিয়া এইসোপা কৰি আছা এইবিলাক বহুত বেয়া বস্তু গম পা নে নাপা বাবা ঠিকে কৈছি নে মই ঠিকে কৈছোৱে নহয় আমিহে বুজাত ভুল কৰিছো আইতাই কিবা ক'ব দে আপোনালোকে শুনক এই বস্তুটোৱে একেবাৰে সংসাৰ চেচ কৰি দিছে জানছা কিমান মানুহ মৰছি এই চৰকাৰেহে জানে কিন্তু আমাৰ গাঁৱলীয়া গোটেই একো নাজানে কেৱল খাইছে আৰু মৰছি গতিকে কি কৰিব লাগিব এতিয়া ৰাইজক কৈ দিয়ে ৰাইজে এতিয়া আমাৰ ভিডিঅ'টো চালা এইটো আমাৰ অভিনয় হিচাপে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলো যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু আইতাই বহুত ধেমালি কৰি থাকে আইতাৰ ঘৰত আহিলো আজি আমি আৰু আজি আপোনালোকৰ মাজলৈ মানে খণ্ডটি আগবঢ়াই দিলো আইতাই কিবা এটা কৈ দিছে নামটোৰ বিষয়ে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকে চাই থাকিব আৰু 1 জানুৱাৰী আহিল বা মাঘ বিহু আহিল বুলি যে মদ খাব লাগিব এইটো কথা নহয় মদ খাই এনজয় কৰিব পাৰি এইটো কথা নহয় না মদ নাখাওঁতে এনজয় কৰিব পাৰি নে কি সেইটোয়ে গতিকে- আৰু এটা কথা কওঁ খাৱাই খাই আছে নাখাৱাই নাই বাৰু কিন্তু টু মাছ ইজ ভেৰি বেড অতিমাত্ৰা সদায় বেয়া গতিকে অতিমাত্ৰা কোনো নকৰিবা